কেনেদৰে তুলসীৰ তলত নাম প্ৰসংগ কৰা হয়, চাকি বন্তি কেনেকৈ জ্বলোৱা হয়, আকাশ বন্তি কেনেকৈ জ্বলোৱা হয়, খেতি পথাৰত কেনেদৰে আমি এই শুভক্ষণত মই এই দুইটি প্ৰাৰ্থনা ক্ৰমে চিত্ৰাংকন প্ৰতিযোগিতাৰ আমাৰ যিসকল আমাৰ বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনৰ এইটো তৃতীয়বাৰৰ প্ৰচেষ্টা আমি যোৱা বছৰো কৰিছোঁ। তাৰমানে ইয়াত কথাটো কি হৈছে, আমাৰ গুৱাহাটীৰ যিখিনি আমাৰ স্থানীয় সৰু সৰু ল'ৰা ছোৱালী বা নৱপ্ৰজন্মই কাতি বিহুৰ বিষয়ে নাজানে, মাঘ বিহুৰ বিষয়ে জানে, বহাগ বিহুৰ বিষয়ে, কাতি বিহুৰ বিষয়ে নাজানে। তো কাতি বিহুৰ গোটেই কনচেপ্টটো আমাৰ গুৱাহাটীবাসীৰ যিটো নৱপ্ৰজন্মই জানক বুলিয়ে এই প্ৰচেষ্টা বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনে হাতত লৈছে আৰু এইটো তৃতীয়বাৰৰ কাৰণে লৈছে আৰু ভৱিষ্যতে আমি বেলেগ বেলেগ ঠাইত ল'ম এইখিনি, আৰু যাতে আমাৰ নৱপ্ৰজন্মই যাতে কাতি বিহুৰ বিষয়ে বহু বিষয়ে জানিব পাৰিব আৰু জানিব। প্ৰথমতে ধন্যবাদ জনাইছোঁ এই হেনতা বিশ্ব সঁচাকৈ আজি গুৱাহাটীৰ বৃহত্তৰ বিহু সমন্বয় সমিতিৰ দ্বাৰা যি কাতি বিহু বা কঙালী বিহু উদযাপন কৰা হৈছে, সঁচাকৈ খুব সুন্দৰ পৰিৱেশ আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীকে আমাৰ ফালৰ পৰা কাতি বিহু কঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে আপোনালোকে দেখিছে যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত যি ধুনীয়াকৈ তেওঁলোকে খেতিপথাৰ নিৰ্মাণ কৰি উলিয়াইছে, ইয়াত তেওঁলোকে ঘৰ সাজিছে, গোহালি সাজিছে, ইয়াত আকাশ বন্তিৰ ব্যৱস্থা কৰা হৈছে। গতিকে খুব সুন্দৰ পৰিৱেশ। আচলতে বহাগ বিহু বা মাঘ বিহুৰ কথা সকলোৱে জানে, কিন্তু কাতি বিহু কঙালী বিহুক উপস্থাপন কৰাৰ এক সুন্দৰ প্ৰচেষ্টা তেখেতসকলে হাতত লৈছে। গতিকে আপোনালোকৰ জৰিয়তে তেখেতসকলক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নিমন্ত্ৰিত অতিথিবৰ্গ আমাৰ ইয়াত শাৰীৰত থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। ইয়াত খেতি পথাৰ নিৰ্মাণ কৰিছে, ঘৰ নিৰ্মাণ কৰিছে, চালত কোমোৰা, গোহালিত গৰু ছাগলী, হাঁহ আৰু নগলা দিছে, আৰু সেই নগলা আমাক মুকলি কৰিব দিছে। সেই নগলা মুকলি কৰি আমি যেতিয়া সোমাইছোঁ, এনেকুৱা একেবাৰে নিজকে সেই সৰু কালত যেতিয়া গাঁৱলৈ গৈছিলোঁ তেনেকুৱা পৰিৱেশটোত আচলতে আজি সোমাই গৈছোঁ। গতিকে আকৌ এবাৰ এই পৰিৱেশটো আমাৰ মাজলৈ আনি দিয়াৰ বাবে উদ্যোক্তাসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
খুব বেলেগ ধৰণৰ উৎসৱ কাৰণ অসম কৃষি প্ৰধান ৰাজ্য আৰু এই সময়ত প্ৰায় কৃষক খেতিয়কৰ ভঁৰাল উদং হৈ থাকে প্ৰায় গতিকে এই সময়ত তুলসী তলত চাকি জ্বলাই পথাৰত চাকি জ্বলাই আকাশ বন্তি জ্বলাই ঈশ্বৰক যি আৰাধনা কৰে প্ৰাৰ্থনা কৰে পিছৰ বছৰ যাতে ধনে ধানে উপচি পৰে আমাৰ গোটেই ৰাজ্যখন প্ৰতি ঘৰ মানুহ সমৃদ্ধিৰে ভৰি পৰে ভঁৰাল ভৰি থাকে গতিকে সেই উপলব্ধিটো গুৱাহাটীৰ মানুহৰ কাৰণে বহুত বেছি ওচৰৰ নহয় কাৰণ ইয়াতে ইমান কংক্ৰিট মানুহবোৰে চাকৰি কৰে কিন্তু এই যিটো বৃহত্তৰ গুৱাহাটী বিহু সমন্বয় সমিতিয়ে তেওঁলোকৰ যি আয়োজন এই আয়োজনটো আজি আকৌ এবাৰ জীৱাল হৈ উঠিছে এই যে অসমৰ প্ৰত্যেকটো উৎসৱ বিশেষকৈ বিহু তিনিটা বিহু আছে যি হ'লেও আধ্যাত্মিক দিশ এটা আছে আৰু আমি যে সকলো কথা কোৱাত ঈশ্বৰৰ কৰ্পণ উপলব্ধিটো মই যেনেকৈ কৰিছোঁ গুৱাহাটীৰ ল'ৰা ছোৱালীখিনি বিশেষকৈ স্কুল কলেজত পঢ়ি থকা যিখিনি ঘৰলৈ বা গাঁৱৰ এই পৰিৱেশটো পোৱা নাই তেওঁলোকে আজি ইয়াতে নিশ্চয় অলপ হ'লেও উপলব্ধি কৰিছে গতিকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বৃহত্তৰ গুৱাহাটী বিহু সমন্বয় সমিতি আৰু গোটেই ৰাজ্যৰ প্ৰতি ঘৰ মানুহৰ ভঁৰাল সদায় উপচি পৰক হাঁহিৰে উপচি পৰক আৰু আজিৰ দিনটোত ভগৱানক আৰাধনা কৰক ধুনীয়াকৈ আৰু সেউজীয়া হৈ থাকক গোটেই অসমখন তুলসীৰ তলে তলে চৰে তাকে দেখি আৰু আজি তেওঁলোকৰ যিখিনি পৰামৰ্শ আগবঢ়াইছে নগলা মুখদ্বাৰ দ্বাৰ উন্মোচন কৰিবলৈ আমি আমন্ত্ৰণ জনাই আহিছোঁ আমাৰ শ্ৰদ্ধাৰ বিজুলী বাইদেউ যতীন দাসে শান্তনু দত্তক এখন ফুলা মন্ত্ৰৰে সম্বোধনা জনাব এটি জাতিৰে তেখেতক সম্বোধনা জনাবলৈ মই আমাৰ সাধাৰণ সম্পাদক অজয় কালুজৰ অনুৰোধ জনাইছোঁ আমাৰ সম্বোধনা আমি আগবাঢ়িম আমি নিশ্চয়কৈ বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে বিগত 2 বছৰৰ পৰা এই কাতি বিহু উদযাপন কৰি আছে অকল আমাৰ অসমীয়াৰ বহাগ বিহু বা মাঘ বিহু নহয় কাতি বিহু যে আমাৰ বাপতি সাহোন সেইখিনি দেখুৱাৰ কাৰণে নৱপ্ৰজন্মক দেখুৱাৰ কাৰণে এক এটা প্ৰচেষ্টা হাতত লৈছে ইয়াতে খাৰগুৰি ৰঙালী বিহু সন্মিলনী উদ্যোগত আজি 3য় বৰ্ষৰ বাবে ইয়াতে উদযাপন কৰিছে এক সুন্দৰ পৰিৱেশ আকাশ বন্তি লগাইছে তুলসী তলত নাম প্ৰসংগ কৰিছে বন্তি প্ৰজ্বলন কৰিছে পথাৰ এটা সৃষ্টি কৰিছে পথাৰত সুন্দৰভাৱে এক বন্তি প্ৰজ্বলন কৰিছে এক কাতি বিহুৰ গাঁৱলীয়া অঞ্চলত যি পৰিৱেশ হয় এক চহৰ অঞ্চলত এই ধৰণৰ পৰিৱেশ দিবলৈ আজি চেষ্টা কৰিছে ইয়াৰ পৰা আমাৰ চহৰত থকা নৱপ্ৰজন্মসমূহে কাতি বিহুৰ কেনেধৰণৰ উপলব্ধি হয় তেওঁলোকে আজি ইয়াতে চাব পাৰিব তো নিশ্চয়কৈ বহুতে আকাশবন্তি কি বস্তু নাজানে আজি আকাশবন্তি দেখিছে তো সেইখিনি বস্তুৰে আজি এই কাতি বিহু বাপতি সাহোন আমি আগলৈকে লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণৰ পৰিৱেশেৰে কাতি বিহু যে আমি সুন্দৰভাৱে উদযাপন কৰিব লাগে অকল বহাগ বিহুৱে নহয় অকল মাঘ বিহু নহয় কাতি বিহুৰ ক্ষেত্ৰতো আমি পালন কৰিব লাগে আজি আমি সকলোৱে অসমৰ সকলো গাঁও অঞ্চলত তুলসী তলত থাপনা দি শৰাই আগবঢ়াই আগন্তুক বৰ্ষত যেন খেতিপথাৰ ভাল হয় সুন্দৰভাৱে নদন বদন হয় সমগ্ৰ অসমৰ যেন সমৃদ্ধিশালী হয় তাৰ কাৰণে প্ৰাৰ্থনা কৰিছে সকলোকে আমি পুনৰ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিশ্চয়কৈ আমি সকলোৱে জানো তুলসীৰ তলে তলে মৃগপহু চৰে তাতে চন্দ্ৰ তাকে দেখি ৰামেচন্দ্ৰই ধেনুকাঁড় ধৰে এই ধৰণৰ আমি কাতি বিহু আহিলে মাৰ মুখেদি আমি শুনো মায়ে তুলসী তলত প্ৰাৰ্থনা কৰে গাঁও অঞ্চলত যেতিয়া আমাৰ মামাৰ ঘৰত যাওঁ তেনেধৰণৰ এক পৰিৱেশ এটা সৃষ্টি কৰিছে তো নিশ্চয়কৈ আমি আপ্লুত হৈছোঁ এনেধৰণৰ পৰিৱেশৰ আমাৰ অন্তৰত সদায় আছে আৰু আমাৰ নৱপ্ৰজন্মই যেন এইটো যেন মনত ৰাখে যে কাতি বিহু আমি যুগ যুগ ধৰি আমি যেন আমি এনেধৰণে উদযাপন কৰি থাকিব পাৰোঁ তো নিশ্চয়কৈ তাৰ কাৰণে কামনা কৰিছোঁ জয় 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 জয়
এইটো মানে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে আমি সিদ্ধান্ত লৈছিলোঁ আজি 3 বছৰ আগত যে আমি 3টা বিহু আমি উদযাপন কৰিম আৰু সেই 3টা বিহু উদযাপন মাঘ বিহুটো আমি পাতোৱেই নিজে নিজে বিহুত পাতে ৰঙালীটো নিজে নিজে পাতে গোটেইখিনিয়ে তে আমি কাতি বিহুটো আমি পাতিব লাগিব আচলতে এই সেনেকুৱা সিদ্ধান্ত এটা লৈছিলোঁ আৰু আজি 3 বছৰ হ'ল প্ৰথমবাৰ আমি গীতানগৰ বিহু ফিল্ডত পাতিছিলোঁ দ্বিতীয়বাৰ আমি নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ বাগত পাতিছিলোঁ তৃতীয়বাৰ খাৰঘুলি ৰঙালী বিহু সন্মিলনে ক'লে যে এইবাৰ আমাৰ বাগত পাতিম আৰু সেই প্ৰচেষ্টা লৈ পেলাই আমি মই সাংস্কৃতিক সম্পাদক হিচাপে মোকে দায়িত্বটো দিছিলে আৰু মই গোটেই গাঁওখনৰ পৰিকল্পনাটো কৰি পেলাই আজিৰ এই পৰিৱেশ কৰিছোঁ মোৰ শিল্পীসকলক মাতি আনিছিলোঁ মই বকৰ আমাৰ ৰাভা জনগোষ্ঠীৰ যিখিনি শিল্পী আছিলে তেওঁলোকক আমি আনি পেলাই আমি ইয়াতে সেই গাঁওখনৰ পতাৰ চেষ্টা কৰিছোঁ আৰু যিমান পাৰোঁ নিভাঁজ ৰূপত গাঁওখনৰ আমি দিব চেষ্টা কৰিছোঁ এতিয়া সেইখিনি কিমানটো সক্ষম হ'ম এতিয়া ৰাইজে ক'ব আমি চেষ্টা কৰিছোঁ আৰু নতুন প্ৰজন্মক আমি এইটো দিবলৈ চেষ্টা কৰিছোঁ যে কাতি বিহুটো কি কাতি বিহুটো কেনেকৈ উদযাপন হয় এই ধাননি পথাৰখনত আমি কেনেকৈ চাকি বন্তি জ্বলাওঁ কি আপোনাৰ মানে আমাৰ যিটো পৰম্পৰাগত নিয়ম চৰ্চা চলি আছে সেইটো আমি কেনেকৈ পালন কৰোঁ সেইটো আমি চলি আছে আমাৰ ইয়াতে এইখিনি আৰু সেইখিনি লৈ পেলাই আমি আগবাঢ়িছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত হয়তো আমি এনেকুৱা ধৰণৰ ৰাইজৰ যিটো সহযোগ পাইছোঁ এই সহযোগে হয়তো আমাক আকৌ অনুপ্ৰাণিত কৰিছে পৰৱৰ্তী পৰ্যায়ত যাতে আমি আকৌ বহলকৈ এখন গাঁৱৰ চিন্তা কৰি গুৱাহাটীৰ কংক্ৰিটৰ মহানগৰীত এই কাতি বিহুটো উদযাপন কৰিব পাৰোঁ তাৰে প্ৰচেষ্টা ল'ম কাতি বিহুৰ ধাৰণাটো আমাৰ জেনেৰেশ্যনটোত আছে কিন্তু নতুন প্ৰজন্মৰ ক্ষেত্ৰত কাতি বিহুৰ ধাৰণাই নাই বস্তুটো কি হ'ব লাগে এতিয়া ধানে মহলিয়াইছে সিহাইছে এই ধান গুটি ওলাইছে এইখিনি সময়ত কৃষকৰ যিটো ব্যস্ততা সেই ব্যস্ততাটো আমাৰ চহৰৰ জনসাধাৰণৰ বা নৱপ্ৰজন্মই এই বস্তুটো ভালকৈ বুজি নাপায় গতিকে আমি এইটো প্ৰতীকী হিচাপত এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ খেতি পথাৰখন লৈ পেলাই তেওঁৰ ঘৰটো লৈ পেলাই কাতি বিহুটো কেনেকৈ উদযাপন কৰে সেইটো প্ৰতীকী ৰূপত আমি উপস্থাপন কৰিব চেষ্টা কৰিছোঁ আৰু এইটো কিমান দূৰ সাফল্যমণ্ডিত হৈছোঁ ৰাইজে ক'ব আপোনালোকেও জানিব কথাটো পৰৱৰ্তী পৰ্যায়ত এই উৎসাহ যিটো পাইছোঁ হয়তো পৰৱৰ্তী পৰ্যায়ত আকৌ আমি উন্নত কৰাৰ চেষ্টা কৰিম ধন্যবাদ আজি যিটো খাৰগুলিবাসী ৰাইজে যিটো পদক্ষেপ লৈছে খুব সুন্দৰ পদক্ষেপ লৈছে যিহেতু গাঁৱৰ পৰিৱেশটো ইয়াত আনিছে খুব ভাল লাগিছে আৰু যিবিলাক চহৰৰ ল'ৰা ছোৱালী তেওঁলোকেতো গাঁৱৰ পৰিৱেশ কেতিয়াও দেখা নাই গতিকে যিটো আজি খাৰগুলিবাসী ৰাইজে আনিছে খুব মানে ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল এটা পদক্ষেপ লৈছে উঠি অহা ল'ৰা ছোৱালীবিলাকে জানিব লাগে কাতি বিহু কেনেকুৱা কাতি বিহু বুলি ক'লেতো আমি তুলসীৰ তলত গছি চাকি আৰু ধাননি পথাৰত চাকি আজিকালি ল'ৰা ছোৱালীটো দেখা নাই ন সেইটো কাৰণে খুব ভাল এটা পদক্ষেপ লৈছে আৰু ভাল লাগিছে বহুত কমিটিৰ ফালৰ পৰা কি ক'ম আৰু তেওঁলোকক আমি বহুত ধন্যবাদ দিব লাগিব যিহেতু এনেকুৱা এটা পৰিৱেশ আনিছে গাঁৱৰ পৰিৱেশ ল'ৰা ছোৱালী দেখি হয়তো অকণমান হ'লেও কিবা এটা পৰিৱৰ্তন পাইছে আৰু অকণমান হ'লেও শিকিব পাৰিছে সেয়ে আমাৰ চহৰখনত যিহেতু চোতাল সকলোৰে ঘৰত নাই আৰু আজিকালি ল'ৰা ছোৱালীখিনি বিশেষকৈ নাজানে এই বিষয়ে সেইখিনি জনাৰ কাৰণে ল'ৰা ছোৱালীখিনি যাতে ভালদৰে জানে কাতি বিহুৰ উদ্দেশ্য কি কাতি বিহু কিয় কৰে কিয় পথাৰত চাকি জ্বলায় সেইখিনি জনাৰ কাৰণে আমাৰ এই বৃহত্তৰ খাৰগুলিৰ পৰা সকলোৱে জানক যিহেতু খেতি পথাৰ আমাৰ খেতি নহ'লে শস্য নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ ভালদৰে ধানে উপচি পৰক তাৰ কাৰণে যাতে চবেই জনাজাত হয় তাৰ কাৰণে সকলোৱে আমি প্ৰচেষ্টা কৰিব লাগে খেতি বাতি কৰি ভালদৰে আৰু চাকি এগছি জ্বলাই যাতে ধনে সকলো উপচি পৰে ভঁৰাল উপচি পৰে কৃষকৰ সেইদৰে সেইকাৰণে আজি আমাৰ নগৰবাসীয়ে এইটো প্ৰচেষ্টা হাতত লৈছে এইটো ভাল লাগিছে প্ৰথমবাৰ দেখিছোঁ এনেইতো ঘৰতে পাতো সৰুকৈ চাকি জ্বলাওঁ সেয়াই আৰু ভাল লাগিছে প্ৰথমবাৰ দেখিছোঁ এনেকৈ মোৰ বহুত ভাল লাগিছে আৰু পৰিৱেশটো দেখি পেলাই ধাননি